বহুদিনৰ মূৰত এয়া ওলাই আহিছিলোঁ, কিন্তু আমাৰ লগত মানে ঘটনা এটা ঘটি গ'ল। গড়ভাঙাত যোৱা কথা আছিলে, তাত গ'লোঁ, কিন্তু যোৱা দুদিন আগত যিটো ধুমুহা আহিল তাৰ কাৰণে গোটেই মানে গাঁও দুখন হেনো পূৰা মানে ক্ষতি হৈ গৈছে, আৰু দুখন গাঁও একেবাৰে মানে গছ পৰি কিবা পৰি মানে সকলোবোৰ নাইকিয়া হৈ গৈছে। তো তাৰ পৰা আমি গুচি আহিলোঁ। যিহেতু ফুৰিম বুলি ওলাই আহিছিলোঁ, তো তাৰ ওচৰতে কি আছিলে, আকৌ আমি চাৰ্চ কৰি দেখিলোঁ যে গাৰোগুলি বুলি এখন পিকনিক স্পট আছে। তো তালৈকে আমি একেবাৰে মেপ চাই চাই আহি গ'লোঁ। এখন আপোনাৰ লখৰা ছাইডত আছে, গড়ভাঙা ৰিজৰ্টখন য'ত আছিলে তাৰ পৰা 15 মিনিট ডিষ্টেঞ্চত এইটো পিকনিক স্পট আছে। কিন্তু ইয়াতে মানুহ চানুহে বনাইছে, একজন মানুহ আছে, তাকো একদম খাই লৈ অৱস্থা নাই। টিকটটো তেখেতৰ হাততে আছে, টিকটৰ বহীটো। তো এতিয়া আমি ভাবি আছোঁ আগলৈকে কেনেকৈ যাওঁ, কি কৰোঁ। কিন্তু আমাৰ ড্ৰাইভাৰজন বহুত বেছি ভাল দেই, উবেৰ বুক কৰি আহিছিলোঁ, তেখেতে দাদাজনে বহুত বেছি সহায় কৰি আছে। এতিয়া মই গাড়ীখন তাত খোলা আছে, তো গাড়ীখন মই চাই আছোঁ, আৰু ইহঁতকেইটাই অকণমান আগত গৈছে মানে ঠাইখিনি চাবৰ কাৰণে, মানে ছেফ হয় নে নহয় আৰু। গাড়ীখন তাত খোলা আছে আৰু আমাৰ বস্তুবিলাক তাত আছে, সেইকাৰণে মই চাই আছোঁ। আৰু সঁচাকৈ দেই, উবেৰৰ দাদাজন ইমান বেছি ভাল, মানে আজিকালি উবেৰ বুক কৰিলে 1 মিনিট এক্সট্ৰা সময়ত ৰখিবলৈকে টান পায়। তেনেস্থলত দাদাজনে জাগাটো ছেফ হয় নে নহয় আমাক একবাৰ চেক কৰি থৈ যাব খুজিছে। কি জাগা দিছোঁ আমি আজি, তো মানুহটো এবাৰ কনফাৰ্ম কৰি লওঁ আমি। মই মানে ভয়ে ভয়ে বহীখন উঠাই চাইছোঁ, মানে হয়নে সঁচাকৈ মানে পিকনিক স্পট হয়নে হয়। তাত মানে টিকটৰ এইটো বহি আছিলে, তাত মানে পাৰ পাৰ্চন 50 টকাকৈ লিখা আছে, কিন্তু যিহেতু মানুহজন শুই আছে, আমাক টিকট কোনে দিব। মাতা যে মাতা। দাদা টিকেট 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 দাদা টিকেট। যদি ৱাটাৰফলটোলৈকে যাব পাৰিম, বেছি দূৰ নহয়। কেনে লাগিল হিৰক পিছে আহি? ময়ে হৈ গ'ল, ময়ে হৈ আছে আমাৰ লগত, মুখ চুখ খেমকি গৈছে আমাৰ। ফাইনেলি আমি আহি গ'লোঁ। মানুহজনে কৈছে কি টিকট নালাগে, আপোনালোকে যাওক। এতিয়া মানে মদৰ নিচাতে কৈছে, কি কৈছে গম নাপাওঁ। আমি বোলো টিকট কটা নাই, তো সেইফালেৰে আমি সোমাই আহিছোঁ। এতিয়া আগৰ ফালে কি আছে আমি গম নাপাওঁ, তো আমি আজি পূৰা ময়ে হৈ গৈছোঁ। আমাৰ হিৰকে গোৱা ভাইবছ লৈ আহিছে ড্ৰেছযোৰ। পৰিৱেশটো খুবেই ধুনীয়া, কিন্তু পাহাৰৰ মাজে মাজে এনেকৈ যাব লাগে, একেবাৰে ঘন জংঘল, কিন্তু আপোনালোকে ইয়াতে একেবাৰে শান্তি পাই যাব। মানে আপুনি মানে দৈনন্দিন জীৱনৰ পৰা যদি এটা দিন উলিয়াই এনেকুৱা ঠাইত যায়, সঁচাকৈ আপোনালোকে মনৰ শান্তি মানে বিচাৰি পাব। কিন্তু মই ছাজেষ্ট কৰিম যে আপোনালোকে মানে বেছিকেলি যদি ছোৱালীসকলে ভাবি আছে এনেকুৱা ঠাইত ফুৰিব যাম বুলি, এটলিষ্ট লগত 2জন বা 3জন লগত ল'ৰা লৈ যাব। এনেকুৱা ঠাইত মানে অকণমান ছেফ ফিলটো কৰা নাযায়। কি জেগা, কেনে লাগছে, জংঘলৰ মাজত আছোঁ পইচা ভৰি। এয়া আমাক চাওকচোন, ঘৰৰ পৰা আমি বেডশ্বীটো লৈ গৈছিলোঁ, মানে মানাই লৈ গৈছিলে বেডশ্বীট তাতে বহিবৰ কাৰণে, আৰু লৈ যোৱা আচলতে ভালো হ'ল। তাত আমি ভালকৈ অকণমান সময় ভালকৈ বহিব পাৰিছোঁ, এনজয় কৰিব পাৰিছোঁ। আমি অকণমান সময় চাইলেণ্ট হৈ তাত বহি আছিলোঁ, কিয়নো প্ৰকৃতিৰ শব্দবোৰ শুনি সঁচাকৈ বহুত বেছি ভাল লাগিছে। পানীৰ শব্দ, বতাহৰ শব্দ, চৰাই চিৰিকটিৰ শব্দ, সঁচাকৈ অকণমান ভয় ফিল হৈছিল, যদিও ঠাইডোখৰ সঁচাকৈ বিৰাট ধুনীয়া আছিল। আমি ইয়াতে ৱাটাৰফল বিচাৰি ইমান ভিতৰলৈকে সোমাই আহিছোঁ, এতিয়া আমি ওলোৱা ৰাস্তাই বিচাৰি পোৱা নাই। চাৰিওফালে চাওক কি জংঘল, ইয়াতে বাঘ হাতী ওলাই কি জানি গম নাপাওঁ, কিন্তু পৰিৱেশটো চাই একদম লাগিছে ইয়াতে হাতী বাঘ ওলাব পাৰে। আৰু ইয়াতে মই দেখা পাইছোঁ, দেখাই আছোঁ, এয়া হৈছে আপোনাৰ কি কওকচোন বাৰু, হাতীৰ মল হয় এয়া। আৰু ইয়াতে হাতী চাগে একদম কনফাৰ্ম ওলাই, কিয়নো একদম ৰাস্তাটোত হাতীৰ মল পৰি আছে গোটেই ৰাস্তাটোতে। আৰু চাৰিওফালে একদম ঘন জংঘলে জংঘল, আৰু মানাটোৰ ইমানেই বেছি, তাই মানে আগত ৱাটাৰফল চাইহে এৰিব। তো আহি জংঘল হ'লে ইফালে এটা মানুহো নাই, আৰু এইফালে বেঙেনাও লাগি আছে, দেখাই আছোঁ। বেঙেনা খেতি কৰিছে, নহয় একডালেই বেঙেনা। পৰিৱেশটো ধুনীয়া, খুবেই ধুনীয়া, একদম সুন্দৰ পৰিৱেশ, কিন্তু বহুত ৰ'দ। সেইফালেৰে নিজৰা এটা বৈ গৈছে অকণমান। চাৰিওফালে পৰিৱেশটো খুবেই ধুনীয়া, কিন্তু একদম ঘন জংঘল। আগৰ ফালে মানুহ আছে, কিন্তু এইটো ফালে মানুহ মানে তেনেকৈ অহা নাই, কিয়নো এইফালে মানে ৰাস্তাটো একদম ঘন বাঁহৰ মাজে মাজে আমি আহিছোঁ।
বিচাৰি বিচাৰি ৱাটাৰফলটো নেটত পাইছিলোঁ, কিন্তু নাই আৰু আগুৱাই যাব লাগিব চাগে। তো ইমান দূৰ নাযাওঁ আৰু ইমান ৰিক্সত আমি 3জনহে আছোঁ মাত্ৰ। তো এইখিনিতে অকণমান ফটো চটো উঠি লওঁ, ৰ'ব দেখাই আছোঁ আপোনালোকক। ৰ'ব আপোনালোকক মই জনোৱাই নাই নহয় মই কাৰ লগত আহিছোঁ। এয়া মোৰ পেহীৰ ছোৱালী মানা আৰু বাবু, মানে হীৰক। তো ইহঁত দুজন আৰু মই, আমি তিনিও অকলে চাওকচোন ক'ৰ মাজত যে আজি আমি ফুৰিবলৈকে আহিছোঁ। এয়া চাবচোন বাঁহৰ মাজে মাজে আমি যাম। সঁচাকৈ একেবাৰে ভয় লগা পৰিৱেশ, কিন্তু আমি মানে কি সাহস কৰি আহিছোঁ নাজানো। মানে মোতকৈ বেছি মানে ইহঁত দুজনৰ সাহসটো অকণমান বেছি। তো আগুৱাই আমি গৈ আছিলোঁ বাঁহৰ মাজে মাজে, আগফালে কি আছে কোনেও নাজানে, কিন্তু মুঠতে আমি চাইহে এৰিম বুলি এনেকৈ বাঁহৰ মাজে মাজে আমি গৈ আছিলোঁ। আনকি আমি ৰাস্তাও হেৰাই গৈছোঁ, মানে গৈ কোনফালেৰে আমি ৰিটাৰ্ণ আহিব লাগিছিল তাকো বিচাৰি পোৱা নাছিলোঁ। ফাইনেলি এয়া বিচাৰি বিচাৰি কিবাকৈ উলিয়াইছোঁ আমি। এতিয়া বলকচোন আগৰ পিনে চাওঁ কি আছে। বাবু আমি সেইখনত যাম, এই নতুনকৈ যে ব্ৰহ্মপুত্ৰ পাৰ্ক এখন খুলিছে, ইয়াৰ পৰা আমি ওলোৱাই নাই, নেক্সট প্লেন হৈ গ'ল। আৰু ক'ত যাম? বাবু আৰু মই নাৰেংগীতো যাম। নাৰেংগী ক'ত? ৱায়াৰলেছ। ময়ো যাম। যাবা? ময়ো যাম। খোজ কাঢ়িব লাগিব কিন্তু। বহুত ওপৰত নেকি? তলৰ পৰা ওপৰত ঘূৰি পাৰা খান। নাৰেংগী? অঁ ৱায়াৰলেছ বুলি নাৰেংগী মানে সেই তিনিআলিতে নহয়, অলপমান ভিতৰত। আমি সেই ই ৰিক্সা কেইখন লৈ পেলাই যাম, যাই পেলাই সেইখিনি খোজ কাঢ়িব লাগিব আৰু নামি আহিব লাগিব। কোনদিনা যাবা? চাওঁ প্লিজ বা, কোনদিনা যাবা? ইয়াৰ পৰা ওলাই নাই আমি, ৰাস্তা বিচৰি বিচৰি হাৰান। ব'লা এতিয়া ক'ৰবাত বহি খাওঁ, খাই যাওঁ। তথাপি গেলোঁ আৰু আমাৰ আগতে আহি কিনে স্পট চাৰ্টিফিকেট। তো আমি এতিয়া বিশ্বনাথখন পাৰি লওঁ। এয়া আমি গান শুনিবলৈ লগত স্পীকাৰো লৈ আহিছোঁ দেই। অফ কৰা গ'ল নহয়। আৰু এয়া চা, ঘৰৰ পৰাই মই মাংস বনাই লৈ গৈছিলোঁ আৰু তাই বনাই লৈ গৈছিলে ৰুটি। তো এতিয়া একেবাৰে আমি পানীৰ মাজত এনেকুৱাকৈ বহি লৈছোঁ, আৰু আমি যে বেডশ্বীটখন নিছিলোঁ মানে বহুত সুবিধা হৈ গৈছে, কিয়নো তাৰ ওপৰত বহি এনেকৈ আমি খাব পাৰিছোঁ। আৰু এতিয়া চাওক মাংস আৰু ৰুটি বিলাই আছোঁ, আৰু চাওকচোন এইয়া মাংস মই কেনেকৈ বিলাইছোঁ, মানে একো চামুচ লগত লৈ যোৱা নাছিলোঁ, তো এনেকৈ হাতেৰে দিছোঁ। মানে ঘি নকৰিব আপোনালোকে, দেখিলেও বেলেগ কোনেও খোৱা নাছিলে, আমি 3জনে খাইছোঁ মাত্ৰ। আৰু এতিয়া মোক চাওকচোন একেবাৰে পানীৰ মাজত বহি লৈছোঁ খাবলৈকে, আৰু মোৰ বহুত বেছি ইচ্ছা আছিল এনেকৈ পানীৰ মাজত বহি খাবলৈকে, আৰু সঁচাকৈ ইমানেই ভাল লাগিছিলে কি ক'ম আপোনালোকক। ইমান ধুনীয়া পৰিৱেশৰ মাজত পানীৰ মাজত বহি মই খাব পাৰিছোঁ, আৰু কি লাগে ইয়াতকৈ সুখ। আৰু খাই লৈ উঠি যিহেতু এইটো নিজৰা আছিলে, তো তাত বাচনটো ভালকৈ ধুই মেলি লৈ ৰুমলৈকে লৈ আহিছোঁ। আৰু খোৱা লোৱা শেষ কৰাৰ পিছত অকণমান তাই আৰু মই ফটো উঠিলোঁ। এনেকৈ ইমান ধুনীয়া ঠাই এটাত গৈছোঁ, ফটো নুঠিলে হ'ব জানো। আৰু এইফালে চাওকচোন, মই যে কৈছিলোঁ অকণমান আনচেফ মানে ফিল হয় বুলি, কিয়নো যিমানেই গধূলি হয় তাত মানে অকণমান আড্ডাবিলাকো অকণমান বেলেগ ধৰণৰ হয়। যি কি নহওক, আপুনি 4-5জন বা বহুত বেছি মানুহ গ'লে আপোনালোকৰ মানে ভয় নালাগে ঠাইডোখৰত। মানে আমি অকল 3জনে গৈছিলোঁ ন, সেইকাৰণে অকণমান ভয়টো বেছি লাগিছিলে। বাকী আপোনালোকে তাত গৈ নিজে খানা বনাই মেলি ধুনীয়াকৈ ফুৰি আহিব পাৰিব। ওলালোঁ ঘৰা কৰি যাব লাগে। ফাইনেলি আমাৰ যাত্ৰা শেষ। তো কেনেকুৱা লাগিলে আহিল? কিবা অলপ মন্তব্য আগবঢ়াবা নেকি তোমালোকে? ভাল লাগিছে। মই যিমান এক্সপেক্ট কৰিছিলোঁ তাতকৈ কম। মই ভাবিছিলোঁ বহুত ডাঙৰ এটা ৱাটাৰফল আছে, কিন্তু হৈ যাব। যি কি নহওক, আমি মানে ঘূৰি পাকি হ'লেও কিবা এটা জেগা ওলাই মেলি আহিলোঁ, অকণমান এনজয় কৰিলোঁ। আৰু ইয়াৰ আহিবৰ টাইমত আমি গাড়ী ৰখি আছিলোঁ, আৰু গাড়ী বেলেগ নহয় দেই, ৰাতিপুৱাই যিজনে আমাক ড্ৰপ কৰিছিলে তেখেতক কৈছিলোঁ যে আমাক মানে লৈ যাবৰ কাৰণে, আৰু তেখেত ইমান ভাল নম্বৰটো দি থৈ গৈছে। তো আমি দাদাজনক ফোন কৰিলোঁ, তেখেত আহি আছে। আৰু তেতিয়ালৈকে চাওকচোন আমাক কি কৰি আছিলোঁ ইয়াতে। কি আছিল? গৰাঘুলি নহয়, গৰাঘুলি নহয় ন, গৰাঘুলি। গৰা নহয়, গৰাঘুলি। খলি নহয়, খলি। ঘুলি।
গৰাগুলি গৰাগুলি এইটো আমাৰ গৰাগুলি ৱাটাৰফল চোৱা চেছ ৰবা তোমালোকে কথা নাপাতিবাচোন কিন্তু আমাৰ এতিয়া অৱস্থা কাহিল আমি এতিয়া গাড়ী ৰখি আছো ইফালে বহি আছো ইফালে আছে পায়খানা এটা আৰু সন্মুখতে আছে এটা কুঁৱা যি কি নহওক মই হ'লেও আমাৰ ভালকৈ গ'ল বাৰু আৰু এয়া চাক দিনটো ফুৰি বাকি আমাৰ অৱস্থা নাই মাটিতে একদম বহি গৈছোঁ আৰু এইফালে আমাৰ গাড়ীখনো আহি পালে দেই কিবাকৈ প্ৰায় আমি গধূলি 4টা বজাৰ আশে পাশে তাৰ পৰা ওলাই দিলোঁ কিয়নো ইমান গধূলিলৈকে তাত থকাটো বেছি ভাল নহ'ব আৰু এইফালে সিহঁতক মই বাই বাই জনালোঁ আৰু তাৰপিছত মই ইয়াৰ ৰাওনা হৈছোঁ মানে মোৰ ৰুমলৈকে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে